নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসমৰ 6 গৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ বিষয়ে আলোচনা কৰিম। লগতে আমি আপোনালোকক জনাম যে কোনগৰাকী কণ্ঠশিল্পীয়ে আটাইতকৈ বেছি গীতৰ এলবাম কৰিছে তথা সকলোতকৈ বেছি গীত পৰিৱেশন কৰিছে। আৰু 1 নম্বৰ স্থানত থকা সেই বিশেষ কণ্ঠশিল্পীগৰাকীনো কোন হয় এই বিষয়েও আজি আপোনালোকক আমি এই ভিডিঅ'টোৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। গতিকে বলক দেৰি নকৰি আজি আমি এই বিশেষ ভিডিঅ'টো আৰু বিশেষভাৱে আৰম্ভ কৰোঁ। 6 নম্বৰ স্থানত আছে দীক্ষু শৰ্মা। দীক্ষু শৰ্মাৰ জন্ম হৈছিল 1 জুলাই তাৰিখে নলবাৰীৰ বিদ্যাপুৰত আৰু বৰ্তমান তেখেত গুৱাহাটীতে বসবাস কৰে। 5 নম্বৰ স্থানত আছে জুবলি বৰুৱা। জুবলি বৰুৱাৰ জন্ম হৈছিল 28 নৱেম্বৰ তাৰিখে গুৱাহাটীত আৰু বৰ্তমান তেখেত গুৱাহাটীতে বসবাস কৰে। 4 নম্বৰ স্থানত আছে প্ৰিয়ংকা ভৰালী। প্ৰিয়ংকা ভৰালীৰ জন্ম হৈছে 1988 চনৰ 10 অক্টোবৰ তাৰিখে যোৰহাটত আৰু বৰ্তমান তেখেত কৰ্মসূত্ৰে গুৱাহাটীতে বসবাস কৰে। আৰু 3 নম্বৰ স্থানত আছে অংগৰাগ পাপন মহন্ত। অংগৰাগ পাপন মহন্তৰ জন্ম হৈছিল 1975 চনৰ 24 নৱেম্বৰ তাৰিখে নগাঁৱত আৰু বৰ্তমান তেখেত কৰ্মসূত্ৰে মুম্বাই আৰু গুৱাহাটীত বসবাস কৰে। আৰু এইবাৰ ক'বলৈ লৈছোঁ সুবাসনা দত্তৰ বিষয়ে। সুবাসনা দত্তৰ জন্ম হৈছিল 1988 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখে ডিফুৰ কাৰ্বি আংলঙত আৰু বৰ্তমান তেখেত গুৱাহাটীতেই বসবাস কৰে। আৰু এইবাৰ ক'বলৈ লৈছোঁ অসমৰ আটাইতকৈ বেছিকৈ গীতৰ এলবাম কৰা তথা আটাইতকৈ বেছি গীত পৰিৱেশন কৰা জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ বিষয়ে। আৰু অসমৰ আটাইতকৈ বেছিকৈ গীতৰ এলবাম কৰা আৰু জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী হৈছে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাত আৰু তেখেত বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীতেই বসবাস কৰে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। এই 6 গৰাকী কণ্ঠশিল্পীৰ বিষয়ে জানি তোমালোকৰ কেনেকুৱা লাগিল তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবাচোন। লগতে অসমৰ আটাইতকৈ বেছিকৈ গীত গোৱা কণ্ঠশিল্পীগৰাকী হৈছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গক ভাল পোৱাসকলে ভিডিঅ'টো এটা লাইক কৰি দিবা। লগতে জয় জুবিন দা বুলি এটা কমেণ্ট কৰি দিবলৈ নাপাহৰিবা। আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিবা। ধন্যবাদ।